এইবাৰ মাঘ পূৰ্ণিমাত গ্ৰহ নক্ষত্ৰৰ এনে এক বিৰল মহাযোগৰ সৃষ্টি হৈছে, যিয়ে 12টা ৰাশিৰ ভিতৰত বিশেষকৈ 4টা ৰাশিৰ ভাগ্য সম্পূৰ্ণ সলনি কৰিব পাৰে। জ্যোতিষ শাস্ত্ৰ অনুসৰি এই ৰাশিকেইটাৰ ওপৰত মা লক্ষ্মীৰ বিশেষ কৃপা পৰিব। আপোনাৰ ৰাশিটো এই লাকি লিষ্টত আছেনে নাই জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যদিও নাই তথাপি আপোনালোকে একেবাৰে চিন্তা নকৰিব, কাৰণ ভিডিঅ'টোৰ শেষত মই এক বিশেষ প্ৰতিকাৰ দিছোঁ। যিটো প্ৰতিকাৰ আপোনালোকে লুকাই যদি কৰে তেনেহ'লে আপোনালোকে সেই একেই ফলাফল পাবলৈ সক্ষম হ'ব। সেইবাবে ভিডিঅ'টোৰ শেষলৈকে চাব আৰু এই বিশেষ সময় বা বিশেষ পূৰ্ণিমাৰ আপোনালোকে সৰ্বোচ্চ প্ৰকাৰে লাভ অৰ্জন কৰিবলৈ যত্ন কৰক, যাতে আপোনালোকৰ সেই একেই উন্নতি পায় আৰু আপোনালোকৰ ভাগ্য উদয় কৰিবলৈ সক্ষম হয়। 2026 বৰ্ষৰ মাঘ পূৰ্ণিমা কেৱল ধৰ্মীয় দৃষ্টিভংগীৰে নহয়, জ্যোতিষ শাস্ত্ৰৰ ফালৰ পৰাও অত্যন্ত গুৰুত্বপূৰ্ণ হয়। এই দিনটোত চন্দ্ৰ নিজৰ উচ্চ ৰাশিত অৱস্থান কৰে আৰু বৃহস্পতিৰ সৈতে এক শুভ দৃষ্টি বিনিময় কৰে, যাৰ ফলত গজকেশৰী যুগৰো সৃষ্টি হয়। এই যুগে দৰিদ্ৰতা নাশ কৰি ধন সম্পদ বৃদ্ধি কৰাত সহায় কৰে। এতিয়া আহক আমি জানি লওঁ সেই 4 ভাগ্যশালী ৰাশি যিসকলৰ এইবাৰ ভাগ্য পৰিৱৰ্তন হ'বলৈ গৈ আছে। সেই লিষ্টত থকা প্ৰথম ভাগ্যশালী ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশি যিহেতু চন্দ্ৰ আপোনাৰ অধিপতি গ্ৰহ, সেইবাবে এই পূৰ্ণিমাত আপোনাৰ মানসিক শক্তি বাঢ়িব আৰু পৰিয়ালত নতুন সম্পত্তি ক্ৰয় কৰাৰ যোগৰ সৃষ্টি হৈছে আৰু আপোনাৰ সৰ্বোচ্চ প্ৰকাৰৰ যিবোৰ আপোনালোকৰ উন্নতি সেইবোৰ আপোনালোকে এইবাৰ লাভ কৰিব। দ্বিতীয় ৰাশিটো হৈছে কুম্ভ ৰাশি। আপোনাৰ দীৰ্ঘদিন ধৰি স্তব্ধ হৈ থকা কামবোৰ এই পূৰ্ণিমাৰ পৰা গতি ল'ব আৰু সমাজত আপোনাৰ মান সন্মান বৃদ্ধি পাব আৰু আপোনাৰ ভাগ্য উদয় হোৱাৰ পুৰা সম্ভাৱনা আছে। সেইবাবে এই পূৰ্ণিমাত আপোনালোকে বিশেষভাৱে লাভ অৰ্জন কৰক আৰু আপোনালোকে লক্ষ্মী পূজা অৰ্চনা কৰক আৰু আপোনালোকৰ যিবোৰ মনোকামনা আছে সেইবোৰ আপুনি লক্ষ্মী দেৱীক অৰ্পণ কৰক, যাতে আপোনালোকৰ আগন্তুক দিনবোৰ সুন্দৰ হয়, ভাল হয়। তৃতীয় ভাগ্যশালী ৰাশিটো হ'ব মেষ ৰাশি। মেষ ৰাশিৰ আপোনালোকৰ এই পূৰ্ণিমাত হঠাৎ ধন প্ৰাপ্তিৰ যোগ আহিছে। যিসকলে বহুদিন ধৰি চাকৰি বা ব্যৱসায়ত সমস্যাৰ সন্মুখীন হৈ আছিলে, তেওঁলোকৰ বাবে এই সময়খিনি সোণোৱালী সুযোগৰ সৃষ্টি হৈছে আৰু এই পূৰ্ণিমাত আপোনালোকে লক্ষ্মী দেৱীক সুখী কৰিবলৈ হ'লে বগা বস্তু আপোনালোকে দান কৰক। ইয়াৰ ফলত আপোনালোকে বিশেষ লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। চতুৰ্থ ভাগ্যশালী ৰাশিটো হৈছে তুলা ৰাশি। মা লক্ষ্মী আপোনাৰ ওপৰত প্ৰসন্ন হৈছে, গতিকে আপোনালোকৰ পূৰ্বতে যিবোৰ বাধা আছিলে এইবোৰ নাইকিয়া হোৱা পৰিলক্ষিত হ'ব আৰু ব্যৱসায়ত থকাসকলৰ বাবে এক ডাঙৰ লাভৰ সম্ভাৱনা আছে বা ডাঙৰ চুক্তি পোৱাৰ সম্ভাৱনা আছে। আৰু এই দিনবোৰ আপোনালোকে সুন্দৰ কৰি তুলিবৰ বাবে কোনো দুখীয়াক অন্নদান কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ এই গজকেশৰী যুগৰ আপোনালোকে ভালদৰে ফলাফল পাব আৰু আপোনাৰ যিবোৰ ৰৈ থকা দিশ আছিলে সেইবোৰো ভাল হ'ব আৰু উন্নতিৰ মুখ দেখা পাব। গতিকে আপোনালোকৰ যদি এই ৰাশিৰ লিষ্টত নাই তথাপিও আপোনালোকৰ কোনো ধৰণৰ চিন্তা কৰিব লগা নাই, কাৰণ ভিডিঅ'টোৰ আৰম্ভণিতে মই কৈছিলোঁ যে আপোনালোকক মই ভিডিঅ'টোৰ শেষত গোপন কিছুমান উপায় দিম, যাৰ ফলস্বৰূপে আপোনালোকে সেই একেই ধৰণৰ ফলাফল পাবলৈ সক্ষম হ'ব। সাধাৰণতে মানুহে পূৰ্ণিমাত কেৱল চাকি জ্বলায়, কিন্তু আপুনি এইবাৰ বিশেষ এটা কাম কৰক যাতে আপোনালোকেও সেই একেই ফলাফল পাব পাৰে। সন্ধিয়া তুলসী তলত বা মন্দিৰৰ ঘিউৰ চাকি জ্বলাওঁতে 2টা লং দিব আৰু মনে মনে মা লক্ষ্মীক নিজৰ আৰ্থিক সমস্যাৰ কথাই হওক, ব্যক্তিগত সমস্যাৰ কথাই হওক বা আপোনাৰ বিশেষ কিছু যদি আপোনাৰ মনোকামনা আছে সেইবোৰ আপোনালোকে মা লক্ষ্মীৰ ওচৰত ক'ব, প্ৰকাশ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সেই বাধাবোৰ দূৰ হ'ব। সাধাৰণতে আমি চাকি জ্বলাওঁতে কোনো ধৰণৰ আমি সামগ্ৰী নিদিওঁ বা তিল আদি দিওঁ, কিন্তু লঙে আপোনালোকৰ এইবাৰ নেতিবাচক যিবোৰ শক্তি আছে সেইবোৰ নাশ কৰাত সহায় কৰিব আৰু আপোনাৰ পজিটিভ শক্তি দিয়াত সহায় কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ ধন আকৰ্ষিত হ'ব। এই সাধাৰণ উপায়টো কৰিলেই আপোনালোকৰ গোটেই নেতিবাচক শক্তি নাইকিয়া হ'ব আৰু আপোনাৰ যিবোৰ ক্ষেত্ৰত আপোনাৰ বাধাৰ সৃষ্টি হৈছিলে সেইবোৰ পুনৰ আপোনালোকে সুন্দৰ ফলাফল পোৱাত পৰিলক্ষিত হ'ব। গতিকে এই সাধাৰণ উপায়টো আপোনালোকে কেৱল মাঘ পূৰ্ণিমাতে কৰিলে বেছি ফলাফল লাভ কৰিব। সেইবাবে আপোনালোকে এই চেষ্টাটো কৰি চাব, দেখিব যে আপোনালোকৰ ভাগ্য পৰিৱৰ্তন হৈছে। আৰু সকলো ৰাশিয়ে মুক্ত মনেৰে বা পবিত্ৰ মনেৰে আপোনালোকে কমেণ্টত জয় মা লক্ষ্মী লিখিবলৈ নাপাহৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ দিনবোৰ শুভ হ'ব আৰু এই মাঘ পূৰ্ণিমাৰ দিনটো আপোনালোকৰ সৰ্বোচ্চ প্ৰকাৰে ভাল ফলাফল পাব। আৰু কমেণ্টত আপোনালোকৰ ৰাশি লিখিবলৈ নাপাহৰিব, কাৰণ যাতে মই আপোনালোকৰ ব্যক্তিগতভাৱে ৰাশিৰ ওপৰত এক বিশেষ
উপায় কৰিব পাৰোঁ যাতে সকলোৱে ভাল ফল পায়। গতিকে ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইবে কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। সকলোকে মাঘ পূৰ্ণিমাৰ শুভকামনা যাচিছোঁ আৰু সকলোৰে যাতে ভাল হয় তাৰে কামনা কৰিছোঁ। ধন্যবাদ।